এইটো অস্ত্ৰ এইটো সংৰক্ষণৰ প্ৰয়োজন আছে এইটো সংৰক্ষণৰ প্ৰয়োজন আছে নিশ্চয়কৈ আচলতে এইবিধ দেখিছে শিলৈ আহোম যুগত ব্যৱহাৰ কৰা এবিধ অস্ত্ৰ আৰু এইটো যিহেতু আহোম ৰাজত্ব কালত আচলতে আহোম ৰজাই এইবিলাক শত্ৰুক আচলতে বধিবৰ কাৰণে এইবিলাক অস্ত্ৰ ব্যৱহাৰ কৰিছিলে এইটো শিলৈ বৰটোপ আৰ্হি আচলতে এটা শিলৈ সেই যুগত আচলতে ব্যৱহাৰ হৈছিল শত্ৰুক ভেটিবৰ কাৰণে আৰু এনেদৰে এই মৰিয়নিৰ যি সীমান্তৱৰ্তী অঞ্চল তিৰুহিল বনাঞ্চলৰ সমীপত আচলতে উদ্ধাৰ হৈছে আৰু এইটো বৰ্তমান জিলা প্ৰশাসনে এইটো সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে শিলৈ বোলে মই পঠিয়াইছিলোঁ কোনফালৰ পৰা জুইটো দিয়ে এই যোৰাডাল এই নদীত কেতিয়াবা যুদ্ধত যাওঁতে নদীত মানে এই বস্তুটো লগাই সেই নাৱত লগাই লয় এইডাল ষ্টেণ্ড মানে এডাল ষ্টেণ্ড আমি এতিয়া সেইটো জেগালৈ গৈ আছোঁ যিটো জেগাত আমাৰ সেই ৰজা দিনৰ বৰটোপটো ওলাইছিলে সেইটো জেগালৈ আমি গৈ আছোঁ আমাৰ লগত গৈ আছে আমাৰ দেবেৰাপাৰা চাৰিআলিৰ আৰক্ষী বিষয়া আৰু আমাৰ গাঁৱত আহিছিলে সিহঁতেও আমাৰ লগত গৈ আছে দেখাই দিব যিটো জেগাত আমাক মানে পাইছিলে বস্তুটো আৰক্ষী বিষয়াও গৈ আছে আমি গৈ তাত ওলাম অলপ পাছত আপোনালোকক সেই জেগাটোলৈ আমি গৈ আছোঁ আমাৰ পাছে পাছে আহি আছে আমাৰ দেবেৰাপাৰা চাৰিআলিৰ আৰু ৰিপৰ্টাৰ সকলো আহি আছে পাছে পাছে চবেই জেগাটুকুৰালৈ মানে কেনেকৈ আপোনালোকে কেনেকৈ দেখিলে আমাৰ মানে দাদা এজনে মাছ বিচাৰি হেঁপিয়াই আছিলে তাত বাঁহৰ টুকুৰা হয় বুলি এনেই উঠাই চাইছিলে গোটেইটোৱে উঠি আহিলে তেতিয়া প্ৰথমতে কি বুলি ভাবিছিলে এনেই লোহাৰ টুকুৰা বুলি ভাবিছিলোঁ দেখি পিনি আমি ভবা নাছিলে যে লোহাৰ টুকুৰা এটা ইয়াত কেনেকৈ আহিলে মনত আচৰিত হৈছিলে আমি আগত গম পাওঁ ইয়াত ONGC আছিলে বুলি তেনেকুৱাতে আমি ভাবিছিলোঁ তাৰে এডোখৰ হ'ব পাৰে লোহাৰ আপোনাৰ কোন কোন আছিলে আপুনি আছিলে ন হয় আমি দুটা কেইজন আছিলে আপোনালোক আমি টোটেল পাঁচজন আছিলে আপোনালোকে সাধাৰণতে মাছ ধৰিবলৈ আহিছিলে কি কৰিবলৈ আহিছিলে মাছ ধৰিবলৈ আহিছিলে মাছ পায় নে ইয়াত মাছ পায় ন চুঙাত সোমাই আছে বুলি চুঙাটো উঠাই দিওঁ যিটো এইটো চুঙা নিচিনা যিহেতু এটা চুঙা নিচিনা আৰু বৰ্তমান দেখিছে এই পৰিৱেশটো মই দেখাই আছোঁ আৰু বৰ্তমান আমি এইটো জেগা আহি আছোঁ বৰ্তমান আমি জেগাটুকুৰা চাই উভতি গৈ আছোঁ গোটেই জেগাটুকুৰা চালোঁ আমি আমাৰ ছাৰো বৰ অসুবিধাত খোজকাঢ়ি আছে